হেল্ল' বন্ধুসকল, আবিৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰত আছোঁ মানে আজি নামচাইলৈ যামগৈ। গাটো ভাল নাছিল অকণমান, সেইবাবে মই ঘৰলৈ আহিছিলোঁ। আৰু বাকী আজি ব্লগটো আচলতে খুব সৰুকৈয়ে হ'ব। আৰু দেউতাই কৈ আছে মানে যে মোকো উলিয়াচোন ব্লগত, মোকো উলিয়া ভিডিঅ'ত। গতিকে আজিৰ ভিডিঅ'টো দেউতাৰ ওপৰতে আৰু গতিকে বাকীখিনি আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এয়া দেউতাই চুলিত ৰং কৰি আছে। এয়া নকৰিবলৈ কৈছে বাৰু, এতিয়া মানে চুলিত ৰং কৰিহে ওলাব তেওঁ। বৰ অদ্ভুত। আৰু এয়া শিৱু আংকল হয়। বাকী আপোনালোকক দেখুৱাই যাম। দেউতাই মই যে আপোনালোকক কৈছিলোঁ প্ৰথমতে বাৰী এখন মানে কৰে বুলি, এতিয়া তেওঁ এইবিলাক ইতিমধ্যে লগালেই, মানে ইতিমধ্যে পুলিবিলাক ৰুলেই। এতিয়া তেওঁ ইনষ্ট্ৰাকশ্যন দি আছে মোক যে ইটো দেখা সিটো দেখা বুলি। ৰ'ব মই আপোনালোকক পাছত দেখুৱাই আছোঁ দেই। এইটো দেখিছে নাই, একেবাৰে মোৰ নিচিনা হৈ গৈছে আৰু গছ দেখিবলৈ। আৰু এইফালে মোৰ দেউতাই আনি খাইছে লাইট জ্বলি একেবাৰে টেঙা হৈ থাকিলে চবকে মিলে। আৰু এয়া দেউতাৰ বাৰী হয়, দেউতাই লগাইছে বহুখিনি কৰিছেনে বেঙেনাৰ পুলি হয়। ইয়াত চাগে 15টা আছে। আৰু এইখিনি বাৰু ফ্ৰেঞ্চবিনৰ হয়। এইখিনি দেউতাই চিৰি আছে, মই আহিছোঁ দেই। এয়া দেউতাৰ বাৰীৰ মানে আমাৰ বাৰীৰ মোৰ ছাঁটো পৰি গৈছে আৰু ধুনীয়া হয়। এয়া ৰঙা মৰিচা, এয়া পালেং দিছিলে হয়তো, ইমান ভালকৈ এইখিনি নগজিলে বাৰু। এইফালে আলু গছ দেই, এয়া মিঠা আলু যে গৰীয়া আলু হেৰিয়ত খায়, মাঘৰ বিহুত খায় যে সেয়া। আৰু এইফালে পিতাশ্ৰীয়ে খুৰপি লৈ কাম কৰি আছে। এখন জবকা হয় দেই, জবকা উঠৰাই দিছে। আৰু দেউতা কিবা এটা কৰি দিয়া আৰু, তোমাৰ এতিয়া ইমানবিলাক কাম কৰিছা তো কিবা ক'ব লাগে ন তুমিও। মই জব কৰিবলৈ কাম নাই কৰা দেই। মই এই ৰৈ লোৱা কিবা ক'বলগীয়া আছে নেকি? ক'বলগীয়া আছে নেকি? নহয় কোৱা আকৌ তুমি। মানে ইমানবিলাক যে কৰা দেউতাই আগৰ পৰাই কৰি থকা দেখিছোঁ। মানে আমাৰ ঠাণ্ডাৰ মানে আমাৰ ঘৰত নহয়, আমি বেছিভাগ ঘৰৰ হেৰিয়ে খাবলৈ পাওঁ, মানে ফল মূল নহয়, ঘৰৰ শাক পাচলি আমি খাবলৈ পাওঁ। কাৰণ ছিজনৰ মানে প্ৰত্যেকটো যে বতৰ দেউতাই ৰবি শস্য খৰিফ শস্য চব কৰে আৰু। তো দেউতাৰ এইটো সৰুৰ পৰাই এনেকুৱা আগ্ৰহ নে নতুনকৈ তোমাৰ এতিয়া জন্ম হৈছে, জাগ্ৰত হৈছে? সৰুৰ পৰাই দেখিছোঁ নাই মই কাম কৰা? দেখিছোঁ বাৰু, কোৱাচোন। এইটো সৰুৰ পৰাই মই ধৰি লোৱা 5-6 বছৰমান বয়সত থাকোঁতেই তেতিয়াই মই এইবোৰ কাম কৰিবলৈ শিকা মোৰ দেউতাৰ পৰা। এইটোৱে দেখিছা যে মানুহে এনেকৈ ইমান ঘনকৈ কবি নোৰোৱে, এইখিনি ৰুবলৈ গোটেইডৰা বাৰী লাগিব। কিন্তু মই ইয়াত এইখিনি প্ৰায় 150মান পুলি আছে এইডোখৰতে। ডাঙৰ হ'ব অলপ অলপ খাই গৈছোঁ 150 বোলে। তাৰপৰা বাকী এইটো 6 বছৰ বয়সৰ পৰা 6-7 বছৰ বয়সৰ পৰা মই এই বাৰীৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আছিলে আৰু কৰোঁ। আৰু গাঁৱত থাকোঁতেতো আমাৰ তাত বান্দৰ আছিলে বহুত। গতিকে বান্দৰক কি কৰোঁ, মই বান্দৰৰ কাৰণে মানুহে কয় বান্দৰ আছে, মানুহে বান্দৰৰ গইনা দি কাম খেতিবোৰ নকৰে। মই কি কৰোঁ, গুটি আধা কেজিমান মই মূলা গুটি সিঁচি দিওঁ এই বাঁহনি তলত, বাঁহনি কাষত। আৰু বান্দৰে খোৱাখিনি খাই থাকে, আমি এফালে আমি খাই গৈ থাকোঁ। গতিকে মানুহে খেতি কৰোঁ বুলিলে চৰাই চিৰিকটি বা জীৱ জন্তুকোতো খুৱাব লাগিব। তথাপিতো আমি সেইখিনি অলপ সৰহকৈ কৰিলে গাঁৱত বিশেষকৈ মাটি বাৰী মানুহ আছে, কৰিব পাৰে মানুহে, কৰি 2 পইচা উপাৰ্জনো কৰিব পাৰে। আৰু জৈৱিক সাৰ দি গোবৰ বা তেনেধৰণৰ কেঁচুসাৰ দি মানুহে তেনেধৰণে কৰিব পৰা ব্যৱস্থা আছে, মানুহে কৰিব পাৰে। আৰু এইটো এটা মোৰ কৰি ভাল লাগে। মই ইয়াৰ হেৰিটো নাচাওঁ, ইয়াত মোক কিমান খৰচ হ'ব মই সেইটো নাচাওঁ। মই এইবোৰ পুলি মই এটা পুলি 2 টকা 3 টকাকৈ আনিছোঁ। মই এইবোৰ পুলি মই এটা পুলি 2 টকা 3 টকাকৈ আনিছোঁ। ক'ৰবাত 4 টকাও দি আনিছোঁ ফুলকবি ব্ৰকলি এনেকুৱাবোৰ। কিন্তু মই বা 2-এজন মানুহক এইবিলাক কৰিবৰ কাৰণে হাজিৰাও দিও কৰাই লওঁ। মইতো স্কুললৈ যাব লাগে, ব্যস্ত হৈ থাকোঁ। তথাপিও
ৰাতিও আমি কাম কৰোঁ। নোপোৱা মাকো ভাল ইণ্টাৰেষ্ট আছে ইয়াত, দুয়ো আমি লগ লাগি ৰাতিও আমি লাইট জ্বলাই ইয়াত কাম কৰোঁ। এতিয়া যে এইটো গান শুনি মোক এতিয়া কৈ আছে দে তই কেলে শুনি আছ বুলি সুধ বুলি কৈ আছে। এতিয়া কেলে শুনি আছা বাৰু কোৱাচোন, গানটো কেলে লগাই লৈছা? তাৰমানে এইবিলাক মই বিশেষকৈ মই যোগাসন কৰোঁ। ৰাতিপুৱা 5:30 বজামানৰ পৰা মই যেতিয়া আগতে ঘৰত কৰিছিলোঁ, এতিয়া মই দেখিছোঁ যে অকল মই অকলে কৰাতকৈ আৰু মোৰ ভকত বা মোৰ লগৰ 10জনক যদি মই শিকাব পাৰোঁ যোগাসনৰ যিটো ফলাফল, মই তাৰপৰা যিখিনি ফল পাইছোঁ, সেইকাৰণে মই তাৰ লগতে মই কি কৰোঁ, এই যে ভাগৱত বা গীতা বা অন্যান্য এনেকুৱা টোকাৰী গীতেই হওক আধ্যাত্মিক গীতবিলাক মই লগাই লওঁ, যাতে শুনিবলৈ মই বেলেগ সময় নালাগে, মই একো শুনিও থাকোঁ আৰু মই কামো কৰি থাকোঁ। এইটো এটা ভাল একাগ্ৰতাও হয় আৰু বহুত কথা জানিব পাৰি কামৰ মাজেদিয়ে। সেইকাৰণে মই এতিয়া এই মোবাইলটোত মই চাৰ্জ কৰি লৈছোঁ আৰু মই শুনি আছোঁ। আজি মই ৰাস হৈছে, ৰাসৰ গীত শুনি আছোঁ। এইখিনি ব্ৰকলি হয় দেই, ব্ৰকলি এইখিনি মটৰ মাজত ব্ৰকলিৰ মাজত মটৰ দিছে বুলি মই কেনেকৈ গম পাম বাৰু? হয় নহয় কওকচোন। মানে মাটি অকণমান অপচয় নকৰে। আৰু এইফালে পিঁয়াজ, আৰু তেওঁ দেখুৱাই দিছে যে শাকৰ মাজত তেওঁ এই লাইৰ মাজত ফুল পুলি দিছে, দেখিছে নহয় ইয়াত? এয়া বোলে থাইলেণ্ডৰ তামোল, লাগিলে আপোনাক খুৱাম। 3 ফুটত লাগিব। আৰু এইজোপা আমাৰ অদ্ভুত গছ দেখোন। এইজোপা চাওকচোন, দেখিছে নাই ইমান অকণমানি টেঙা গছ, এইজোপা বোলে এতিয়ালৈকে দুটা লাগিলেই। আচৰিত। এইজোপা চিকু পুলি দেই, এইজোপা মই দেখি পোৱা নাছিলোঁ। আৰু এইজোপা পামলখি বুলি কয় যে, পামলখি নে পুৰামলখি দুটাই কয় বাৰু, সেইজোপা হয়। আৰু এইফালে এইবিলাক পাণ গছ, এয়া আমাৰ পাণ গছ। পাণ আচলতে আগতে বহুত ডাঙৰ দুজোপা আছিলে, পানী হ'ল যে হেৰি হ'ল, বাকী এইখিনি লতা পাণ। এইজোপা থাইলেণ্ডৰ কল হয়। এইজোপা কেতিয়া লাগিব? এবছৰ পিছত বোলে কল লাগিব, মই চাম বাৰু, তাৰপিছত আপোনাক জনাম যদি নালাগে আৰু। এইজোপা আম গছজোপা এয়া আমাৰ ঘৰৰ জালুক দেই, এয়া জালুক দেখিছে নহয়, এয়া ঘৰৰ জালুক হয়, ওপৰতো আছে। আৰু এইফালে তেজপাত, মানে আপোনাৰ চাহত যে দিয়ে এই পাতটো, চাহ বুলি নহয় আৰু চব চব্জিতে দিয়ে, আৰু মাংসত বেছিকৈ দিয়ে আৰু, মানে মাংস বনালে বা মাছ বনালে তৰকাৰী বনালে খুব ধুনীয়া গোন্ধ ওলাই যে, এইজোপা তেজপাতৰ গছ হয়। আৰু দেউতাই আমাৰ স্কুলত মানে তুমি হেৰি নকৰিবা, নিজৰ স্কুলত দেউতা য'ত কৰে আৰু ৰৌমাৰী হাই ছেকেণ্ডেৰী, তাতে এখন নাৰ্চাৰী পাতিছে, ইয়াৰ পৰা নিনি তাত ৰুৱেগৈ। আৰু এইখিনি বিজলকীয়া পুলি, ফল মূলৰ বাগিচা পাতিছে, হ'ব দিয়া মই গম পাইছোঁ আৰু মই দেখি আহিছোঁ নহয়। আৰু এইফালে এজোপা মানে য'তে আৰু মানে অকণমানো জেগা হেৰি নকৰে। আহি আছোঁ, মানে দেউতাই কৈছে যে ইয়াতে বোলে স্কচ এজোপা লগাইছে, স্কচজোপা দেখুৱাবলৈকে আহিছোঁ। ক'ত ইয়াত স্কচ নাই দেখোন। এইজোপা স্কচ হয়, এইজোপা বগাব নাই লোৱা, ল'ব যেতিয়া লাগিব তেতিয়া আপোনালোকক দেখুৱাম ভালদৰে। আৰু আজি ভ্লগটো ইমান দীঘল নকৰোঁ। এইজোপা মোক তলৰ পৰা কৈ আছে যে মই অহামখৰি খাই পৰিম বুলি। এয়াই আমাৰ চৌপাশটো আৰু বিশেষ একো নাই। দেউতাই তাত কেঁচুসাৰ প্ৰস্তুত কৰিছে, কিন্তু মই দেখি পোৱা নাই এতিয়ালৈকে। ৰ'ব সেইটো আপোনালোকক দেখুৱাই লওঁগৈ। ইয়াত কেঁচুসাৰ প্ৰস্তুত কৰিছে, এইখিনি কেঁচুসাৰ। কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰে সেইটো এবাৰ কৈ দিলে ভাল হ'ব। মই এই বিষয়ে বহুত মন লাগি আছিলে, কেঁচুসাৰ প্ৰস্তুত কৰিবৰ কাৰণে ভাবি আছিলোঁ কেনেকৈ কৰে। মই আমাৰ মোৰ লগৰ এজনৰ ভতিজাক, মানে মোৰ ভতিজা বুলিয়েই ধৰি লৈছোঁ, তেওঁৰ নাম হ'ল দীপক বৰা। তেওঁ এখন তেওঁৰ ফাৰ্ম আছে, হৰ্টিকালচাৰ আৰু ফিজিকালচাৰ কাম। তাত দেখি আহিলোঁ, তেওঁ শিকাই পঠিয়ালে মোক যে আপুনি খুৰা হেৰি ল'ব, বাইদেউ আপুনি এটা কাম কৰিব, আপুনি গোবৰ 50 কেজিমান ল'ব, তাতে এই আপুনি আজি নিছে এই কেঁচুসাৰ বস্তাটো, তাতে আপুনি তাত মিহলাই দিব। তাৰ তলত পাত দিব লাগিব, কোনো নহৰু বা এনেকুৱা পিঁয়াজ বা প্লাষ্টিক দিব নোৱাৰিব। তাৰপৰা এইখিনি তাত মিলাই দিব ক'লে, তাৰ আধা বেগমান, তাত 10-15 কেজিমান মিলাই দি তাতে পাত দি দিলোঁ। দিয়াৰ পাছত কি হৈছে, তাতে কি হয়, পানী অলপ দি আছোঁ মাজে মাজে, আৰু পাত চাত দি পেলাই এনেকুৱা এইবোৰ নাৰিকলৰ পাত, এই তামোলৰ পাত বা অন্যান্য শাক পাচলি পাত দি দিওঁ। দিয়াৰ পাছতে তাতে সেই কেঁচু নহ'ব, সেই সাৰখিনিত যে কেঁচু কণী আছিলে, সেই কণীৰ পৰাই পোৱালি দিলে, দি পেলাই এই কেঁচু সাৰ
এতিয়া এই কেঁচুসাৰ আমি লাহে লাহে পিছত আজি মই দিয়া বেছি দিন হোৱাই নাই 20 দিনমান হৈছে প্ৰায় এমাহ 1.5 মাহৰ পিছত ইয়াক মই সংগ্ৰহ কৰি মই মোৰ খেতি পথাৰ বা আমাৰ শাক পাচলি বাৰীত আমি দিব মোৰ ফুল কেজিবাটো দি দিবা দেই এইদৰে আমি কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰোঁ প্ৰস্তুত কৰিব পাৰোঁ আৰু একচুৱেলি কেঁচুসাৰটো বৰ ভাল বস্তু আৰু এইটো আজি বছৰ আমাৰ বজাৰত অকণমান 4ডালতে 3ডালতে 20 টকা 30 টকা লাগে কি হৈ যাব টিকনি বৰুৱা টিকনি বৰুৱা এয়া টিকনি বৰুৱা হয়তো বহুতে চিনি নাপায় দেই আমাৰ দেউতাই যিবিলাক গছত বোলে ভেদাইলতা এজোপা আছে এইবোৰ তিতা তিতা লাগে দেই এইজোপা আচলতে আমাৰ বিহুত যেতিয়া গৰু বিহুৰ দিনাখন আমি ভাত খাওঁ এনেও খাই বাৰু কিন্তু সেই সময়ত আচলতে খোৱা হয় আৰু যিসকলে আজি বহুতে দেখি পোৱা নাই দেউতা মই টিকনি বৰুৱা বুলি মই কওঁ কিহে ভাত খালা বুলি ক'লে তেওঁলোকে ধৰিব নোৱাৰে আচলতে টিকনি বৰুৱা কি বস্তু মানে গাঁৱত থকা মানুহে ধৰিব নোৱাৰে ভেদাইলতা হ'ব দিয়া আৰু এই থুলমূলকৈ আপোনালোকক আজিৰ ব্লগটোত আমাৰ দেউতাৰ বাগিচাখন আমাৰ ঘৰত যিদৰে খেতি বাতিবিলাক কৰে খেতি বাতি বুলি ইমান বেছি মাটিত নহয় অকণমান মাটিতে দেউতাই আমাৰ ঘৰত খাবৰ জোখাৰে যিখিনি মানে শাক পাচলি প্ৰস্তুত কৰে সেইখিনি দেখুৱালোঁ আৰু দেউতাৰ খুব মন আছিলে সেইখিনি আচলতে দেখুৱাৰ গতিকে মই ভাবিলোঁ যে এবাৰ দেখুৱাই দিওঁ বুলি আৰু সেই আপোনালোকক দেখুৱালোঁ ভৱিষ্যতে আৰু দেখুৱাই যাম যেতিয়া পুলিবিলাক ডাঙৰ হ'ব আমাৰ বন্ধাকবিবিলাক খাব পৰা জোখাৰ হ'ব তেতিয়া আপোনালোকক আকৌ দেখুৱাম এয়া আচলতে থুলমূলকৈ যিখিনি দেখুৱালোঁ আপোনালোকে চাব ভৱিষ্যতে আকৌ দেখুৱাই যাম দেউতাই এতিয়া বাৰীত পানী দিব লৈছে সেইখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আচলতে প্ৰায় 2 সপ্তাহমানেই হ'ল মই ব্লগ নিদিয়া মানে মোৰ মনটো ভাল নাছিলে আৰু শৰীৰটো খুব ভাল নহয় মানে সেইকাৰণে মই ঘৰলৈ আহিছিলোঁ আৰু তেনেকুৱাই ট্ৰিটমেণ্ট কৰি আছোঁ আজি মই যামগৈ বাৰু কিন্তু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই সোনকালে সুস্থ হৈ উঠোঁ আৰু যিটো বেমাৰটো মানুহৰ জীৱনত হৈয়ে থাকে মানুহৰ জীৱনত বহু পৰিমাণৰ চিন্তা থাকে কিন্তু আচলতে চিন্তাই যিমানেই বাঢ়ে সিমানেই আচলতে সলিউশ্যন বা সমাধানৰ পথ মুকলিহে হয় আপোনাৰ যদি জীৱনত একো চিন্তাই নাথাকে আচলতে কোনো মানুহৰ চিন্তা নথকাকৈ নাথাকে যেতিয়া এইটো সৰু উদাহৰণ এটা দিওঁ এই উদাহৰণটো সকলোৱে জানে এজন খুব দুখীয়া মানুহৰ কি চিন্তা থাকে মোৰ ওচৰত কেনেকৈ পইচা আহিব মই কেনেকৈ ধন ঘটিব পাৰোঁ মোৰ ঘৰখনৰ কেনেকৈ সুখত থাকিব পাৰোঁ সেইটো তেওঁৰ চিন্তা কিন্তু যেতিয়া মানুহ এজনৰ সন্মুখত বহুত পইচা থাকিব বহুত টকা পইচা থাকিব তেওঁৰ আকৌ এইটো চিন্তা থাকিব ন তেওঁ মই ইয়াতকৈ বেছি পাব পাৰোঁ সেইটো বুলি চিন্তাই নহয় মোৰ এই বস্তুখিনি কোনোবাই যদি আকৌ লৈ যায় ডকাইত যদি হৈ যায় সেইটোৱে চিন্তা নহয় জানো গতিকে সকলো মানুহৰ জীৱনত চিন্তা থাকেই আৰু চিন্তা হ'লেই সমাধানৰ মানে পথ ওলায় আৰু মানুহে সমাধানটোৰ পৰা কেতিয়াও কিন্তু সমাধান মানে কোনোবা এটা যিকোনো পৰিস্থিতি আহিলে যেতিয়া আপোনাৰ জীৱনত কিবা এটা খুব কঠিন সমস্যা আহে সমস্যাটোৰ পৰা কিন্তু পলাবলৈ চেষ্টা কৰিব নালাগে মোকাবিলা কৰিব লাগে সন্মুখীন হ'ব লাগে তেতিয়া এটা সমাধানৰ পথ ওলায় বুলি মই অন্তত নিজে বিশ্বাস কৰোঁ খুব কম বয়স মানে বেছি বয়স হোৱা নাই মোৰ আজি 23-24 বসন্তত মই যিটো দেখিছোঁ বা যিটো বুজি পাইছোঁ সেইটোৱে আপোনালোকক কৈছোঁ বাকী দেউতাই পানী দিছে এতিয়া অকণমান আপোনালোকক দেখুৱাই দিওঁ সেয়া দেউতাই পানী দি আছে বাৰীত ৰাতিপুৱা দিয়ে গধূলি দিয়ে বাৰু আজিতো গুৰু নানক জয়ন্তী হয় গতিকে দেউতাই ছুটি পাইছে কালি ৰাতিপুৱা 4টামান বজাত উঠিয়ে কাম কৰে মানে দেউতাই বাৰীত তেনেকৈ বন্ধুসকল কালি আচলতে মই কানৈ কলেজলৈ গৈছিলোঁ কানৈ মহাবিদ্যালয়লৈ মই যিখন কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ সেইখন কলেজত মই যেতিয়া লগৰখিনিৰ লগত বহি আছিলোঁ 7জনীমান আছিলোঁ নেকি সিহঁতি কৈছে যে আমাৰ লগত ব্লগ নবনাওঁ নেকি ব্লগ বনাবলৈ চেষ্টা কৰিছিলোঁ যদিও মনবিলাক খুব ভাল লগা নাছিলে আৰু মোবাইলটোতো বেয়া হ'ল গম পাইছে গতিকে ফ্ৰণ্ট কেমেৰা দেখাব অলপ এতিয়া মই মাৰ মোবাইলত বনাই আছোঁ গতিকে অকণমান সমস্যাৰ সৃষ্টি হয় গতিকে তেনেকৈ নবনালোঁ কিন্তু তিনিটামান ক্লিপ মই সংগ্ৰহ কৰিছিলোঁ আৰু সেইকেইটা মই এই ভিডিঅ'টোৰ লগতে সংলগ্ন কৰি দিম শেষৰ ফালে চাব আমাৰ চেনেলটো আৰু ইয়াকে কৈ আজিৰ ব্লগটোৰ পৰা মই বিদায় লৈছোঁ বেলেগ এটা ব্লগ লৈ আপোনালোকক আকৌ লগ পাম কিন্তু এইবাৰ অৰুণাচলত নহয় এইবাৰ ডাইৰেক্ট গুৱাহাটী কিয় গৈ আছোঁ সেয়া কৈ থাকিম পাছত বাই বাই कब मिलेंगे न जाने हम यारों फिर से सभी लौट कर अब न आएंगे वो मस्ती भरे दिन कभी हो दिल ये अपना कहे कि ऐ दोस्तों I'm really gonna miss this place I'm gonna miss my college days I'm really gonna miss this place I'm gonna miss my
days. याद हैं वो सारे lectures हमने जो बंक किए थे, प्रॉक्सी का पकड़ा जाना, हो लफड़े क्या कम किए थे, हो मिल के लिखना वो जर्नल्स और सबमिशंस लास्ट मिनट पे, एग्जाम्स की वो तैयारी। এতিয়া আমি গৈ আছো ক'ত যাম নাজানো, থানা চাৰিআলিয়ে যাম, খাবলৈ যাম। আৰু এয়া আমাৰ কলেজখন নিশ্চয় দেখিলে, DSSK কলেজ, ডিব্ৰুগড় হনুমান সুৰজমল কানৈ কলেজ। আপোনালোকক বেছিকৈ দেখুৱাব নাপালোঁ কাৰণ এতিয়া যিহেতু প্ৰাক্তন হৈ পৰিলোঁ, গতিকে দেখুৱাবলৈও বেয়া লাগিলে। আৰু বাকীখিনি আপোনালোকক দেখুৱাই যাম আজি ক'ত কেনেকৈ যাওঁ। এয়া ধুনীয়া ছোৱালীসকল বহি আছে, বাকী বলক।